সকলে ভালে আছে বলক আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ এতিয়া দুটা হৈছে জাষ্ট মই ভাতো মানে চাউল ধুই হেৰি কৰি থৈ আহিছোঁ গেছত থৈ আহিছোঁ আৰু হ'বৰ কাৰণে অলপ টাইম লাগিব আৰু হৈ গৈছিলে এতিয়া মই অলপ দেৰিকৈ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ তো এতিয়া ভাতটো হ'লে আৰু খাই শুই যাম বাৰু তাৰ আগতে অলপ স্কিন কেয়াৰ কৰি ল'ম ফেচ মাস্ক লগাম এইফালে এতিয়া আছে ওলাই থৈছোঁ মই আৰু কালি বাৰু আকৌ কলেজ যাম আৰু এটা বস্তু দেখাম কলেজত গৈ তো কি হয় সেইটো মই পিছত দেখাই আছোঁ ব্লগটো কণ্টিনিউ চাই থাকিব তেতিয়াতো গম পাব কিহৰ কথা কৈ আছোঁ মানে এতিয়া নকওঁ পিছত দেখাম আৰু তো আশা কৰোঁ ব্লগটো ভাল পাব আৰু মোৰ ব্লগটো শেহতলৈকে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া ভাতটো হৈ আছে বাৰু তাতে যাওঁকো চাই আহোঁ নহ'লে পুৰি যাব নহ'লে তো এতিয়াৰ কাৰণে ভাই পিছত লগ পাইছোঁ চাই আহোঁ তো পিছত দেখাইছোঁ তেতিয়া বাৰু আম্মা এতিয়া মই আৰু যাওঁ পঢ়িলোঁ আৰু আজান দিলে বাৰু কেতিয়াবাই তো অলপ দেৰিকৈ নামাজটো পঢ়ি আছোঁ তেতিয়া নামাজ পঢ়োঁ এতিয়া নামাজটো পঢ়িলোঁ মই জাষ্ট বহি আছোঁ তলতেই যাই নামাজত বহি আছোঁ আৰু তো ভাবিলোঁ ব্লগটো অলপ ষ্টাৰ্ট কৰোঁ এতিয়াও চকুৰ ৰঙাটো কমা নাই মানে এনেকুৱা মাথাৰ বিষ আছিলে কি ক'ম আৰু সন্ধিয়াৰ পৰা নহয় গোটেই দিনে মাথা বিষ আছিলে তো কালিৰ ব্লগটো ভালকৈ কৰিব পৰা নাই মই ভিডিঅ' কৰা নাই হ'লে আজি অলপ কমিছে কাৰণে ভিডিঅ' কৰি আছোঁ মই তো ব্লগটো চাই থাকিব বাৰু কালি আকৌ কি কৰে চব দেখাম ওলাইছোঁ কলেজলৈ 10টাৰ পৰা ক্লাছ আছে তো এতিয়া কলেজত গৈ দেখাই আছোঁ বাই বাই সৰু বাচ্চাটো চাই আছে এই মানে মোৰ ব্লগ চাই ডেইলি তো মোক কৈ আছে ভিডিঅ'ত ল'বৰ কাৰণে যেতিয়া ভিডিঅ' কৰিব লৈছোঁ লাজ কৰি আছে মানে তাই মানে কণ্টিনিউ মোৰ ব্লগ চাই সেইটো কৈ আছিলে ব্লগত ল'বৰ কাৰণে এইফালে মই আহি কলেজ পাই গ'লোঁ তো তাতে অলপ ক্লিপ লৈ আছিলোঁ আৰু এইফালে মই কৰি আছিলোঁ ক্লাছ লিখাই আছিলে তো লুকাই অলপ ভিডিঅ' কৰি আছিলোঁ বাৰু মই ক্লাছ কৰিলোঁ তেতিয়া গৈ আছোঁ এটা কম্পিটিশ্যন আছে তাতে কৈছিলোঁ ন কিবা এটা দেখাম বুলি মানে ইয়াত কম্পিটিশ্যন এটা আছে আৰু তাই মোৰ লগৰ হয় মানে কম্পিটিশ্যনটো মই ইণ্টাৰ কলেজ কম্পিটিশ্যন আৰ্ম ষ্টিলিঙত চিলেক্ট হৈছোঁ তো সেইটোৰ কাৰণেই আজি মানে প্ৰেক্টিচ আছিলে তো এইফালে মই ঘৰ যাব লৈছোঁ এতিয়া আৰু গোটেই দিন ক্লাছ এইবোৰ কৰি মোৰ অৱস্থা নাই ইমানেই ভাগৰ লাগি আছিলে তো চাবই পাৰি আছোঁ অৱস্থা নাই মানে একেবাৰে তো এইফালে ঘৰত আহি মই ইফতাৰটো লৈছোঁ জাষ্ট ইফতাৰ বনোৱাও নাই মই শুই আছিলোঁ তাৰপিছত উঠিলোঁ উঠি ইফতাৰটো ল'লোঁ যেন তেন তো আজিৰ ব্লগটো কেনেকুৱা পালে আশা কৰোঁ ভাল পাইছে আৰু ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে মানে আছিলে বাই বাই